গৰ্ভাৱস্থাৰ 10 বা 10 দিনৰ ভিতৰত বিষৰ তীব্ৰতা গ্ৰহণ কৰি সন্তান জন্ম দিয়া ব্যক্তিজনে হৈছে মাতৃ। দেউতাই কোনো বলিদান গ্ৰহণ নকৰে তেনেকুৱা নহয়। সৰু পেটটোত সন্তানৰ বাবে ঠাই আছে যদিও ডাঙৰ ফ্লেটটোত মাকৰ বাবে ঠাই নাই। জীৱনৰ সকলো বস্তুৰে শিশুটিক লালন পালন কৰে, কিন্তু সেই ল'ৰা ছোৱালীবোৰে মাক দেউতাকৰ কথা মনত পেলায় নেকি? মাক বাপেকে সন্তানৰ পৰা বিশেষ একো নিবিচাৰে। শেষ বয়সত সন্তানৰ মৰমৰ কাষত সুখ দুখৰ ভাগ লোৱাৰ হেঁপাহত এই কামনাৰে প্ৰতিজন অভিভাৱকে দিন ৰাতি পাৰ কৰি থাকে। কিন্তু বহু ল'ৰা ছোৱালী আছে যিয়ে নিজে ডাঙৰ হোৱাৰ পাছত পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে। আনকি বৃদ্ধ বয়সত ডাঙৰ ফ্লেটটোৰ চুকটোতো মানুহপ্ৰেমী পিতৃ মাতৃৰ বাবে পৰ্যাপ্ত ঠাই নহয়। আজিৰ বয়োজ্যেষ্ঠসকলে নিজৰ সকলো সময় আৰু ধন সম্পত্তি নিজৰ সন্তানৰ মাজত বিনিয়োগ কৰিছিল। নিজৰ বাবে একোৱে এৰি নাযায়, কিন্তু বৃদ্ধ বয়সত তেওঁলোকে ইয়াৰ পৰা সৰু অংশ এটাও শিশুটিৰ পৰা নাপায়। পত্নী আৰু সন্তানৰ লগত অলপ ভাল হোৱাৰ স্বাৰ্থত পিতৃ মাতৃ বৃদ্ধাশ্ৰমত ৰাখিছে। আকৌ দেখা যায় যে সন্তানৰ টকাৰ অভাৱ নাই, কিন্তু পিতৃ মাতৃক নিজৰ মাজতে ৰখাৰ প্ৰয়োজন অনুভৱ নকৰে, বুজাহে অনুভৱ কৰে। এবাৰ বৃদ্ধাশ্ৰমলৈ পঠিয়াব পাৰিলে যেন সকলো দায়িত্ব বিনামূলীয়া। এইদৰে অভিভাৱকক বিভিন্ন অজুহাতত আঁতৰাই ৰখা হৈছে। বহু বিখ্যাত বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক, সাংবাদিক, শিক্ষক, কৰ্মচাৰী যি এসময়ত অতি ৰঙীন জীৱন যাপন কৰিছিল, বৃদ্ধ বয়সত নিজৰ সন্তানৰ অৱহেলা আৰু বঞ্চনাৰ বলি হৈ বৃদ্ধাশ্ৰমৰ আশ্ৰয়ী স্থায়ী বাসিন্দা হ'বলৈ বাধ্য হয়।